গুড মৰ্ণিং এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ময়ো বৰ্তমান ভালেই আছোঁ। এতিয়া আজি একেবাৰে ৰাতিপুৱাই এটা ভিডিঅ' আৰম্ভ কৰিছোঁ। এইফালে আমাৰ মিস্ত্ৰীয়ে কাম লাগি আছে, এইফালে এতিয়া ধুমুচ মাৰি আছে। ভালে হ'ব কেনেকা মাৰিবলৈ লাগে ন পুৰা দিয়ক। জোৰ জোৰকে মাৰিম নে? জোৰ জোৰছে এই কিমান বহিছে দেখিছে। ইউটিউবে সাবস্ক্ৰাইব আহিবলৈ লাগে। আৰু আনফালে আৰু এটা গাঁত খান্দিব আছিল, এয়া খান্দি আছে দেখিছেনে। বৰষুণ যিহেতু দি আছে সেইবাবে বোকা হৈ গৈছে। এয়া এফালে খান্দি আছে। নাই ভিডিঅ' অফ হৈ গ'ল। এইটো কি ঘাটত সোমাই আছে। আৰু এইফালে ধুমুচ মাৰা হৈ গ'ল। এতিয়া ভীম ঢালিবৰ বাবে প্ৰায় ৰেডি কৰিছেগৈ। আৰু এয়া চাওকচোন আপোনালোকে ভিডিঅ'টো। এয়া আমাৰ ঘৰৰ কাম ইমানেই আগবাঢ়িছে, এইফালে মিস্ত্ৰী লাগি আছে। এইয়া ভীম মাৰিবৰ কাৰণে এনেকৈ লৈছে আৰু এইটো এনেকৈ চাপ খাব লাগিব না, এইটো নহয় চাপ খাই বান্ধি ল'ব। এইটো হৈ যাব, এইটো বান্ধিলে ঘৰতে বান্ধিব লাগিব ন, ঘৰত পঢ়াব লাগিব। হাই হাই কৈ দিয়া এফালে চাই পেলাই। এইটো মোক নেতা নুতলে। চাওঁ ইয়াৰ লাজটো বেছি আছে। মিস্ত্ৰী মানুহ ইমান লাজ নকৰে নহয়। ভালকৈ ঘৰটো বনাইছোঁ বুলি একদম কৈয়ে দিব লাগে ভিডিঅ'ত, হয়নে? ভালকৈ আমি কাম কৰিছোঁ, আমাক বেলেগলৈও মাতিব, এনেকৈ কৈ দিব লাগে, হয়নে নেকি ৰাকি? এয়া এফালে পূৰা কামত লাগি আছে আজিও। আৰু আনফালে ৰ'দটো অলপ কমি গৈছিল, আৰু এয়া এতিয়া ৰ'দ আৰু চিমেণ্ট পেলাবলৈ এইফালে গাড়ী আহিছে। আজি বহুত দিনৰ মূৰত ৰ'দ দিছিলেহে, আকৌ বৰষুণ দিলে। এইফালে চাওকচোন, অকল বৰষুণ বৰষুণ বৰষুণ। আৰু এয়া চাওক, এয়া বৰষুণ এৰিলে। এতিয়া আকৌ এয়া কামবিলাক আৰম্ভ কৰিছে, আৰু এনেকৈ ৰ'দবিলাক কাটি লৈছে।
ইলিশিংয়ের কার্বন আবার যে চাইলে 43 নম্বর করে চাইলে দিয়ে দেব এই দিল কাকি সব এই খালাই দিয়ে দিন সুস্থ দেওয়ার না কেন এটা ঠিকই আছে এটা ভালোই আছে ও নেই রে না ও ওই যে ওইটা নতুন রান্না